वेलकम बैक टू माय यूट्यूब चैनल। आज नतुन एटा ब्लगर सहित आपलोকৰ ওচৰলৈ আহিছোঁ। আজি পিছে ভিডিঅ'টো অকণ বিশেষ হ'বলৈ গৈছে। আজি বিশেষ মানে কি বস্তুটো পিছে আগতে মই বনাই খোৱা নাই, এতিয়া ফ্ৰাই কৰি আৰু ভাজি বনাই খাইছোঁ। মানে দীঘলীয়া কাটি পেলাই বস্তুটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব বস্তুটো কি হয়। আৰু আজি ট্ৰাই কৰিছোঁ নতুন ৰেচিপি এটা, বাকী আপোনালোকেও বনাব আৰু খাই পেলাই মোক জনাব। প্ৰথমতে মাছকেইটা ধুই পেলাই হালধি অকণমান দি লৈছোঁ। হালধি তাৰপৰা অকণমান জিৰা গুড়ি মিক্স কৰি পেলাই আৰু নিমখ অকণমান দি পেলাই সানি লৈছোঁ ধুনীয়াকৈ। সৰিয়হকেইটা 10 মিনিটৰ আগত অকণমান তিয়াই থৈছিলোঁ। তাৰপাছত কাটি লৈছোঁ পটল কেইটামান, যিহেতু আজি মই পটলৰ লগত বনাম। পটলটোৰ লগত মই আগতে বনোৱা নাই, এইবাৰ প্ৰথম বনাম। কেনেকুৱা হয় বোলো এইবাৰ টেষ্ট কৰি চাম। আৰু পটলকেইটা চাইজত কাটি ল'ম ধুনীয়াকৈ, মই ডাঙৰ ডাঙৰকৈ। প্ৰথমতে এতিয়া মাছকেইটা ভাজি ল'ম পেনখনত। এটা এটাকৈ মাছকেইটা অকণমান ৰঙা হোৱাকৈ ভাজি ল'ম। মাছকেইটা ভাজি পেলাই নমাই ল'লোঁ। তাৰপাছত এতিয়া সেইখন পেনতে প্ৰথমতে কাটি থোৱা পটলকেইটা ভাজি লৈছোঁ। তাৰপৰা অকণমান হালধি অকণমান ধনিয়া গুড়ি মিক্স কৰি দিছোঁ। এয়া দেখিছে পটলকেইটা ধুনীয়াকৈ সিজি গৈছে। তাৰপাছত এতিয়া এড কৰিম মই যে কৈছিলোঁ সৰিয়হকেইটা তিয়াই থৈছিলোঁ, সেইখিনি সৰিয়হ আদা নহৰু এনেকৈ পিচি লৈছিলোঁ। সেইখিনি ইয়াত এতিয়া মিক্স কৰি পেলাই অলপ সময় ভাজি ল'ম। তাৰপাছত নিমখ দি অকণমান পানী মিক্স কৰি দিম। তাৰপাছত সোৱাদ মতে অকণমান ৰেড চিলি দিছোঁ। তাৰপিছত ভাজি থোৱা মাছকেইটা এটা এটাকৈ দি দিছোঁ। এতিয়া মই টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। টেষ্টিয়ে হ'ব, কাৰণ প্ৰথমবাৰ ট্ৰাই কৰিছোঁ। কেনেকুৱা হৈছে চাব লাগিব। টেষ্টি হৈছে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। মই বনালোঁ আৰু টেষ্ট কৰি আপোনালোকক দেখুৱালোঁ কেনেকুৱা হ'ল। সঁচাই বহুত টেষ্টি আছিল। আপোনালোকেও বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। বাকী আজি ভিডিঅ'টো ইমানেই, বাই।